ইয়াত পাকিস্তানে প্ৰথমে বেট ধৰি তেওঁলোকে বেছি ৰান কৰিব নোৱাৰিলে 191 ৰানতে তেওঁলোকে অল আউট হৈ গ'ল আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ যে গ্ৰাউণ্ডত প্ৰায় হাজাৰ হাজাৰ লোকে এই খেলখন প্ৰত্যক্ষ কৰিছে এনেকুৱা লাগিছে যেন খেলখনৰ সময়ত যেন তেওঁলোকে যে এসময়ৰ মটেৰা ষ্টেডিয়াম যি আহমদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত থাকি খেলখন চোৱাৰ দৰে এক পৰিৱেশ হৈছে আৰু অকণমান স্ক'ৰ পাকিস্তানৰ হোৱা হ'লে খেলখন চাই ভাল পালেহেঁতেন এয়া চাওক বৃহৎ আকাৰৰ স্ক্ৰীণখন মই অকণমান জুম কৰি স্ক্ৰীণখন দেখুৱাম আমাৰ দৰ্শকক এইখন হ'ল যি ছেক্টৰ 2 নুনমাটিৰ এই গ্ৰাউণ্ডত এখন বৃহৎ আকাৰৰ এখন স্ক্ৰীণ লগাইছে আৰু ইয়াত হাজাৰ হাজাৰ দৰ্শক আমি যদি সোঁফাল বাওঁফালে চাওঁ তেতিয়া দেখিছে এই ধৰণে ভাৰতীয় পতাকা উৰুৱাই যেন তেওঁলোকে গেলেৰীত থাকিহে এই খেলখন প্ৰত্যক্ষ কৰিছে আমি ওপৰত ফ্লাড লাইট দেখুৱাইছোঁ ফ্লাড লাইট যে এয়া চাওক ফ্লাড লাইট দিবানৈশ খেলৰ এক পৰিৱেশ পাইছে এই নুনমাটিৰ ছেক্টৰ 2 গ্ৰাউণ্ডত আৰু আমি দেখুৱাই আছোঁ যে চাওক বীৰ দি বাট নোপোৱা এক পৰিৱেশ চাৰিওফালে ইয়াত যদি আমি সৰু ল'ৰা ছোৱালী চাওঁ তেনেহ'লে বয়োজ্যেষ্ঠজনৰ পৰা যুৱকজনৰ পৰা যুৱতী সকলোৱে আহি এই আজি নুনমাটি ছেক্টৰ 2 ফিল্ডত এই আজি ইণ্ডিয়া পাকিস্তানৰ হাই ভল্টেজ খেলখন প্ৰত্যক্ষ কৰিছে অৱশ্যে পাকিস্তানে টছত পৰাজয় হৈ তেওঁলোকে প্ৰথমে বেটিং কৰিছিলে যথেষ্ট সংখ্যক লোক আহিছে ইয়াত যথেষ্ট ভিৰ হৈছে আচলতে আৰু সকলোৱে আহি এনেকুৱা দেখিছে যেন গুৱাহাটীতহে এই খেলখন অনুষ্ঠিত হৈ আছে তেনেকুৱা এটা পৰিৱেশ পাইছে বৰ্তমান সময়ত মই এই নুনমাটি ছেক্টৰ 2ৰ পৰা এই বৃহৎ আকাৰৰ স্ক্ৰীণখন যে লগাইছে ইয়াৰ আয়োজকসকলে সেই স্ক্ৰীণখনৰ চৌপাশে আৰু ইয়াত খোৱাৰ কাৰণেও যথেষ্ট দেখিছে যে এনেধৰণৰ ষ্টল লগাই দিছে আয়োজকসকলে ইয়াত খাব পাৰে খাই বস্তু লৈ আকৌ তাত গৈ খেল চাব পাৰে पार्टनरशिप वो कर जा रहा है क्योंकि मैंने ये बात कही है वो मेरे करियर का গুৱাহাটীৰ নুনমাটিত এখন বৃহৎ আকাৰৰ স্ক্ৰীণ এই বৰ্তমান সময়ত দেখি আছে যে এইখন স্ক্ৰীণত খেল দেখুৱাইছিলে ইণ্ডিয়া আৰু পাকিস্তানৰ আৰু তাত ভাৰতীয় দলে অতি সহজে আজি পাকিস্তানক পৰাস্ত কৰি তেওঁলোকে মুঠ 6টা পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে 2-2-2 এয়া যেতিয়াই জয়লাভ কৰিলে তাৰপিছত এয়া এনেধৰণে 4 মাৰিছে আৰু চেয়াৰ লিডাৰ্ছ দেখিছে IPLৰ খেলৰ নিচিনা মই মোৰ ভিডিঅ'টোত দেখুৱাই আছোঁ যে কেনেধৰণে যেতিয়া জিকিবৰ সন্মুখত এটা 4 মাৰিছিলে বাউণ্ডেৰী আৰু বাউণ্ডেৰীতে চেয়াৰ লিডাৰ্ছে তেওঁলোকে উৎসাহিত কৰিছে তেওঁলোকে শ্বেয়াৰ কৰিছে খেলখনৰ কাৰণে আৰু যিখিনি এইখন বৃহৎ আকাৰৰ স্ক্ৰীণত খেল প্ৰায় হাজাৰ হাজাৰ দৰ্শকে চাইছিলে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে বীৰ দি বাট নোপোৱা এক পৰিৱেশ চাওক মই দেখুৱাইছোঁ জুম আউট কৰি আৰু গেলেৰীটো আছিলে বা ফ্লাড লাইটৰ ব্যৱস্থা আছিলে সকলোবিলাকে সন্মুখত বহিছিলে বা কোনোবাই সন্মুখৰ পৰা আকৌ আঁতৰি বাহিৰত মুঠৰ ওপৰত গোটেই যিখন নুনমাটি তেল শোধনাগাৰৰ গুৱাহাটী তেল শোধনাগাৰৰ যিখন নুনমাটিৰ গ্ৰাউণ্ড আছে এই ছেক্টৰ 2 গ্ৰাউণ্ড এই গ্ৰাউণ্ডখনৰ ভৰি পৰিছিলে মানুহে হাজাৰ হাজাৰ লোকৰ তেওঁলোকে বিভিন্ন বয়সৰ সৰু শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে আহি খেল প্ৰত্যক্ষ কৰিছিলে আচলতে যি আয়োজক আছে আয়োজকে বহুত দিন আগৰ পৰাই তেওঁলোকে বিজ্ঞাপন দিছিলে আৰু সেইকাৰণে সকলো ক্ৰিকেট প্ৰেমীয়ে জানে যে নুনমাটিৰ এই গুৱাহাটী তেল শোধনাগাৰৰ খেলপথাৰতে এনেধৰণে বৃহৎ আকাৰৰ স্ক্ৰীণ লগাই দিব দেখিছে মই দেখুৱাই আছোঁ এয়া দৰ্শকৰ ফুটেজ দৰ্শকসকলে কেনেধৰণে খেলখন খুব চিৰিয়াছলি প্ৰত্যক্ষ কৰিছে হয় পাকিস্তানে ৰান বহুত কম কৰিলে 191 কৰিলে গতিকে ভাৰতে অনায়াসে জয়লাভ কৰিলে মাত্ৰ 3টা উইকেট গ'ল 7 উইকেটত জয়লাভ কৰিছে আৰু ইয়াৰ পূৰ্বেও বিশ্বকাপত 7-0 আছিলে 7খন খেল খেলিছিলে 7খন খেলে জিকিছিলে আজিও অপ্ৰতিৰোধ হিচাপে 8খন খেল জিকিলে 8-0 গতিকে 0 হোৱাটোৱে খুব দুৰ্ভাগ্যজনক যে তেওঁলোকে বিশ্বকাপৰ এই এদিনীয়া ICC খেলত এখনো মেচতো এতিয়ালৈকে ভাৰতৰ বিৰুদ্ধে পাকিস্তানে জয়লাভ কৰিব পৰা নাই পাকিস্তান আজি সম্পূৰ্ণৰূপে তেওঁলোকে বেটিং আৰু বলিং দুয়োটাতে তেওঁলোক ব্যৰ্থ হৈছিলে মই নুনমাটিৰ যি গুৱাহাটী তেল শোধনাগাৰৰ ছেক্টৰ 2ৰ এখন সুন্দৰ যি ফিল্ড এই ফিল্ডখনৰ ইয়াত ফ্লাড লাইট আছে ইয়াত গেলেৰী আছে ইয়াত গ্ৰাউণ্ড আছে আৰু এই গ্ৰাউণ্ডতে বৃহৎ আকাৰৰ যিখন স্ক্ৰীণ লগোৱা আছে মই বৰ্তমান সময়ত মোৰ যিখিনি ভিউৱাৰ্ছ ইউটিউবত মই সকলোকে দেখুৱাইছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ বিপুল বৰ্মন স্পৰ্টছ আৰু মই এনেধৰণে য'তে যি খেলৰ বা বিভিন্ন মই ভাল পোৱা অন্যান্য ইভেণ্টৰ যেতিয়াই যি খবৰ মই পাওঁ প্ৰতি মুহূৰ্তত মই সকলোখিনি খবৰ মই জনাই থাকিম জয়লাভৰ ক্ষেত্ৰত আৰু কিছু মুহূৰ্ত বাকী আছে জয়লাভৰ ক্ষণটো মই এই বৃহৎ আকাৰৰ স্ক্ৰীণখনত দেখুৱাব বিচাৰিছোঁ কি ধৰণে শ্বেয়াৰ লিডাৰ্ছে শ্বেয়াৰ কৰিব বা উৎসাহ তেওঁলোকে ফূৰ্তি কৰিব আৰু দৰ্শকেও
কি ধৰণে এই খেলখনক লৈ এয়া শেষ মুহূৰ্ত আহি পৰিছে খেলখনত ভাৰত আৰু পাকিস্তানৰ মাজৰ এই বৰ্তমান চলি থকা যে ICC ৱৰ্ল্ড কাপ ক্ৰিকেট 2023 আমি প্ৰথম দুখন মেচ জিকিছিলোঁ অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ লগত আৰু এইখন মেচতো তৃতীয়খন মেচতো পাকিস্তানৰ লগত অতি সহজে জিকিছোঁ অহা 19 তাৰিখে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ বিৰুদ্ধে যি খেলত অৱতীৰ্ণ হ'ব সেইখনতো আমি জিকিম আমাৰ 8 পইণ্ট হ'ব গতিকে এই ধৰণে টিম ইণ্ডিয়া এয়া জয়লাভ কৰিলে দেখিছে কি ধৰণে আনন্দ উল্লাস কৰিছে আৰু সমান্তৰালকৈ ছাইডত এখন যে আপোনাৰ আৰু এখন যে ষ্টেজ আছে ষ্টেজখনত মই জুম কৰি তালৈকেও মই লৈ যাম যে কেনেধৰণে চিয়াৰ লিডাৰ আছে তেওঁলোকে প্ৰথমতে মই দেখিছোঁ যে জয়লাভৰ যি ধৰণৰ ক্ষণটো আমি আমাৰ এই মোবাইল ফোনত আমি আবদ্ধ কৰিছোঁ দেখুৱাইছোঁ ইউটিউবত এয়া দৰ্শকৰ ফূৰ্তি দৰ্শকে হৰ্ষ উল্লাস হাজাৰ হাজাৰ দৰ্শকে ঠাহ খাই পৰিছিলে যি গুৱাহাটীৰ তেল শোধনাগাৰৰ নুনমাটিৰ যি গ্ৰাউণ্ড